বিপদভাৱে ব্যাখ্যা আগবঢ়াবৰ বাবে অনুষ্ঠানটোৰ পৰা অনুৰোধ জনালোঁ। নগাঁও অঞ্চল প্ৰেক্ষাগৃহ মুকলি কৰা মোৰ সন্মানীয় ব্যক্তিসকল, নিমন্ত্ৰিত সন্মানীয় অতিথিসকল, চিলিকাবাৰী যুৱ সংঘ আৰু ৰাস উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা, বিষয়লৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চিলিকাবাৰী ৰাইজৰ চিৰসমিষ্ঠ ব্যক্তি তথা আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰয়াত দীনেশ্বৰ হাজৰিকা ছাৰৰ বিষয়ে দৰকাৰী মুহূৰ্তত ক'বলৈ সুবিধা দিয়াৰ বাবে জয় জয়তেই চিলিকাবাৰী ৰাস উদযাপন সমিতিৰ বিষয়লৈ আৰু দৰে এজন মহান ব্যক্তিৰ বিষয়ে মোৰ সাম্যক জ্ঞানেৰে সামান্য ভাষাৰে তেখেতৰ বিষয়ে কোৱাটো ভুৰুগাত হাঁহি ভৰোৱাৰ দৰে কথা হ'ব। তথাপিতো মোৰ মই মোৰ সামান্য ভাষাৰে তেখেতৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। ছাৰে এই চিলিকাবাৰী অঞ্চললৈ যি অৱদান আগবঢ়ালে তাৰ আগতে মই ছাৰৰ বিষয়ে কোৱাৰ আগতে এই অঞ্চলৰ কেইজনমান স্বনামধন্য ব্যক্তি মানুহলৈ ভোগ হ'ব। সেয়া আছিল 1975 চনৰ কথা। নিমাতীৰ বানবিধ্বস্ত ৰাইজক চৰকাৰে এই চিলিকাবাৰীত নৱসংস্থাপন দিয়ে। সেই সময়ত কেইজনমান গণ্যমান্য ব্যক্তিৰ উদ্যোগত যেনে প্ৰয়াত দমোদৰ মহন্ত, প্ৰয়াত ভুৱনেশ্বৰ দাস, প্ৰয়াত বগাই দাস, প্ৰয়াত জ্ঞানন্দ দাস, প্ৰয়াত আনন্দ শৰ্মা, প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়া, প্ৰয়াত প্ৰয়াত ভুৱনেশ্বৰ ভৰালী, প্ৰয়াত ভুৱনেশ্বৰ কছাৰী, প্ৰয়াত কেৰামত আলী উদ্যোগত আৰু চিলিকাবাৰী ৰাইজৰ পূৰ্ণ সহযোগত বাণীগড়া কন্দন শিশুসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এটি বৃহৎ বৃক্ষ ৰোপণ কৰে চিলিকাবাৰী প্ৰাথমিক বিদ্যালয় নামনি। আৰু সেই বিদ্যালয়ত শিক্ষকতাৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰে নৱসংস্থাপিত ৰাইজে। সেই সময়ত এখন পূৰ্ণাংগ বিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰত আৰ্থিকভাৱে হওক বা সামগ্ৰিকভাৱে হওক ইমান সচ্ছল নাছিল। সেয়েহে সেই সময়ত ছাৰে নিজৰ গৰু গাড়ী বিদ্যালয়খনলৈ নিজেই গৰু গাড়ী চলাই আনি প্ৰয়োজনীয় বাঁহ বেত খেৰ টেবুল চকী আনি এই বটবৃক্ষত তাৰ পৰা যোগান ধৰিছিল। প্ৰায় 3টা বছৰকাল বিনা বেতনেৰে দক্ষতাৰে ছাৰে কৰ্মৰত কৰাৰ পিছত অৱশ্যে বিদ্যালয়খন প্ৰাদেশিকৰণ হয় আৰু সেই বটবৃক্ষৰে আজি আমি লালপাত ছাৰৰ এই অঞ্চললৈ অৱদানৰ কথা মনত পৰিলে তাৰ চৰম নিজৰ অনুৰূপে এই অঞ্চলৰ যুৱক যুৱতীসকল যিয়ে ছাৰৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণ কৰি আজি জীৱনৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিদৰে এজন শিল্পী সৃষ্টি নহয় জন্ম হয়, সেইদৰে ছাৰ এজন আদৰ্শ শিক্ষক হিচাপে জন্ম হৈছিল। ছাৰৰ আদৰ্শ ব্যক্তিত্ব আমাৰ মাজত নৱপ্ৰজন্মত সদায় প্ৰয়োগ হৈ ৰ'ব। এই অঞ্চললৈ ছাৰৰ শৈক্ষিক আৰু সামাজিক দিশত যি অৱদান মোতকৈ জ্যেষ্ঠ
সুস্পষ্টভাৱে ভালদৰে ক'ব পাৰিলেহেঁতেন। তথাপিতো ছাৰৰ মৃত্যু ঠিকা মুহূৰ্তলৈকে মই ছাৰক মাজে সময়ে লগ পাওঁ, কথা পাতোঁ। পুৰণি কথাবোৰ পাতি ছাৰে খুব ভাল পায়। ছাৰে মোক লগ পালে প্ৰায় প্ৰাক্তন ছাত্ৰসকলৰ খবৰ দিয়ে। ছাৰে এই অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ সুখ দুখৰ সহভাগী আছিল। ছাৰে শৈক্ষিক দিশৰ উপৰি এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অঞ্চলটি আগুৱাই নিয়াৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়ালে সেয়া শিলিখা বাৰীয়ে কেতিয়াও পাহৰিব নোৱাৰে। প্ৰায় 20টা বছৰ কাল শিলিখাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আসন শুৱনি কৰি বজলীৰ ছাৰে প্ৰথমে দেওবাৰী প্ৰাথমিক বিদ্যালয়, তাৰপিছত গাঁৱৰ টাউন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত কৰি অৱসৰ গ্ৰহণ কৰে 2013 চনৰ ডিচেম্বৰ মাহত। ছাৰৰ এই অৱদানৰ কথা শিলিখাবাৰী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। ছাৰৰ আদৰ্শ, ছাৰৰ প্ৰেৰণা, ছাৰৰ যি ব্যক্তিত্ব আমাৰ নৱপ্ৰজন্মৰ সদায় মনত ৰাখিব। সৰু অভিষেকত ছাৰৰ চিৰাশান্তি কামনা কৰিছোঁ। ছাৰে যিখিনি আমাৰ এই অঞ্চললৈ অৱদান আগবঢ়ালে তাৰ দিন এই অঞ্চলবাসী কেতিয়াও ঘূৰাব নোৱাৰে। সেয়েহে শিলিখাবাৰীৰ যুৱক সংঘই আয়োজন কৰা এই ৰাস উৎসৱভাগী প্ৰথম ৰজনী স্বৰ্গীয় তিলেশ্বৰ হাজৰিকাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰি আজি প্ৰথম ৰজনী তেখেতৰ নামত উৎসৰ্গা কৰিলে বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ।